যিমানে বিলাই দিবা সিমানে মহান হ'বা দাদাই সদায় কৈ গৈছিল। হয়তো এই চিঠিখন হাতত আহি পাওঁতে আমাৰ 10জন যুৱকৰ হাতত 10খন চিঠি পাইছিলোঁ। তাতো এনে অনুভৱ হ'ল যেন এই চিঠিখনো আমাক দাদাই বিলাই দিব কৈছে এনেকুৱা ৰাজহুৱা স্থানত, যাতে সকলো মানুহে এই চিঠিখন এবাৰ চুই চাব পাৰে। সেইকাৰণে আমি মন্দিৰ মছজিদ শ্মশান কবৰস্থান সকলো স্থানতে ইয়াৰ এটা প্ৰতিলিপি বাইণ্ডিং কৰি ৰাখিছোঁ। আৰু লগতে আমি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত ৰাখিছোঁ, কিয়নো লাইব্ৰেৰীটো বহুত সংখ্যক আমাৰ ল'ৰা ছোৱালী কিতাপ পঢ়িবলৈ যায় আৰু দাদাই সদায় ল'ৰা ছোৱালীক কিতাপ পঢ়িব কৈছিলে। তাত সেইকাৰণে দাদাৰ স্মৃতিস্বৰূপ এই চিঠিখন আমি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীতো ৰাখিছোঁ। আৰু দাদাৰ গান শুনাৰ লগে লগে দাদাক পৰশ, যাতে হাতৰ আখৰ চাব কোনোবাই ইচ্ছা কৰিব, দাদাৰ পৰশ চুবলৈ মন গ'লে এই চিঠিখন চুলেই দাদালৈ মনত পৰিব। ধন্যবাদ। দাদাই যিহেতু ৰাইজৰ লগত থাকি ভাল পাইছিলে আৰু দাদাৰ আগন্তুক ছবি ৰৈ ৰৈ বিনালেতো এটা কথা দাদাই উল্লেখ কৰিছে যে আৰ্টিষ্ট সদায় ৰাইজৰ লগত, ৰজাৰ লগত নহয়। সেই উদ্দেশ্যেৰে আমি দাদাৰ এই মৰমৰ শেষৰ চিঠিখন আমি বিভিন্ন ধৰণৰ ৰাজহুৱা স্থানত দিবলৈ চেষ্টা কৰিছোঁ। তাৰে ভিতৰত জিলা পুথিভঁৰাল, শিৱসাগৰ সদৰ থানা, শিৱসাগৰ কোৰ্ট আৰু শ্মশান আৰু কবৰস্থানত আমি দিবলৈ চেষ্টা কৰিলোঁ। আৰু দাদাৰ এই চিঠিখন যাতে প্ৰত্যেকজন ব্যক্তিয়ে ৰাজহুৱা স্থানত সমাগত হ'লেও যাতে চুই চাব পাৰে, স্পৰ্শ কৰি চাব পাৰে, তাৰ কাৰণে আমি এই প্ৰচেষ্টা হাতত ল'লোঁ।